আমি এতিয়া লোকেল মাৰ্কেট মানে এক্সপ্ল'ৰ কৰিম আৰু কোনোবা এখন ঠাইত যেতিয়া আহোঁ তাৰ লোকেল মানুহ লোকেল খোৱা বস্তু বা লোকেল দোকান পোহাৰত যেতিয়া যাওঁ তেতিয়া আচলতে সেই সমাজখনৰ ধৰক সাজ পোছাক আচভাৱ খাদ্য সম্ভাৰ বা মানুহবোৰ কেনেকুৱা হয় সমাজখন কেনেকুৱা হয় তেওঁলোকৰ থিংকিং কেনেকুৱা হয় শিক্ষা ব্যৱস্থা কেনেকুৱা হয় চিকিৎসা কেনেকুৱা হয় সেইবিলাক জানিব পাৰি কিন্তু ইমানখিনিতো বাৰু জনা সম্ভৱ নহয় গতিকে চাওঁ বাৰু ভিতৰত যায় ইয়াত কেনেকুৱা কি হয় বা লোকেল মাৰ্কেটত যিহেতু লোকেল মানুহবিলাকৰে ধৰক বজাৰ সমাৰ হয় মানুহ আহে তেনেকুৱা মানে হ'ব আৰু ইয়াত এটা পিঁয়াজ দেখি চাওচোন পিঁয়াজৰ আকাৰ একেবাৰে কিমান ডাঙৰ লাওৱে হ'ব নাও নিচিনা কিবা হ'ব এইটো পাতটো লাওৰ নিচিনা ফলৰ দোকানত যে আকৌ এইটো কি তৰমুজ চাগে তৰমুজৰ নিচিনাই কিবা হ'ব হয়নে এই দুৰিয়ান বুলি এটা আছে আমাৰ অসমৰ নিচিনা তামোল পাণ মাত্ৰ ইয়াতে হেৰি পেকিং গিফ্ট পেকিঙৰ নিচিনাকৈ ৰাখে ধুনীয়াকৈ ৰাখিছে কি ধুনীয়া ষ্টাইল এটা ফল দেখিছোঁ একেবাৰে কৰোণা ভাইৰাছৰ নিচিনা আমি ৰাতিপুৱাই হোটেলতে খালোঁ খাই মানে বহুত ভাল লাগিছে আৰু এতিয়া বজাৰত আহি দেখিছোঁ ভিতৰত লিচুৰ নিচিনা খাই মানে বহুত ভাল লাগিছে সেইকাৰণে ভাবিলোঁকে লৈ লওঁ এয়া দেখিছেনে একদম কৰোণা ভাইৰাছ নহয় বাৰু এইটো কিমানকৈ লৈছে কেজি আমাৰ ইণ্ডিয়ান ৰুপিজ হিচাপত এইটো 280কৈ পৰিব গতিকে লৈ লওঁ খাব লাগিব ঘৰত Jackfruit, not durian. How much? অলপ কোৱাচোন আমাৰ কথা কথাটোৱে আৰু মই এটা বস্তু দেখাই দিওঁ এইটো চোৱা এইটো কঁঠালৰ নিচিনাই দুয়োটাই কঁঠালৰ নিচিনাই এইটো কঁঠাল হয় জেকফ্ৰুট এইটো দুৰিয়ান হয় এইটো দুৰিয়ানৰ চাইজ চোৱা নাই এইটো এই দুৰিয়ানৰ চাইজটো এনেকুৱা আৰু জেকফ্ৰুটৰ কোহটো তোমাৰ এনেকুৱা হয় এনেকুৱা এইটো জেকফ্ৰুট এইটো দুৰিয়ান হয় How much price? Kilo niya. What is this? Mango seed. Mango seed. Oh, no. Okay, sweet. Okay, đây. No. এই লোকেল মাৰ্কেটখন ঘূৰি এটা কথা বুজিলোঁ যে ইয়াত আমাৰ অসমৰ নিচিনা মিলা বহুত ধৰণৰ বস্তু আমি দেখিলোঁ কলমৌ শাকো দেখিলোঁ আচৰিত ধৰণে আৰু আপোনালোকেতো দেখিলেই তামোল পাণো দেখিলোঁ আৰু এইটো হৈছে এটা কলপাতত বন্ধা আমি যেনেকৈ পিঠা বনাম তেনেকুৱাই আৰু এইফালে চববিলাক ফলৰ দোকান আৰু দোকানত সকলোবিলাক মহিলাই হয় আমাকতো এবাৰ ফল খাবলৈ মাতিলে আৰু আমি যেতিয়া ফল নিকিনিলোঁ তেতিয়াতো আমাক পইচাই খুজিলে পিছে আমি নিকিনিলোঁ আৰু গুচি আহিলোঁ তাৰ পৰা বাকী এনেকুৱা গ্ৰছাৰী দোকান আছে কণী আছে যেনেকুৱা ধৰণৰ আমাৰ ইয়াত বজাৰ তেনেকুৱাই মাত্ৰ আমাৰ ইয়াৰ নিচিনা মানে অসমৰ নিচিনা মিলা বহুত ধৰণৰ বস্তুৱে আমি দেখিলোঁ তাত কিছুমান কিন্তু আছিলে যিবোৰ নেকি আমি চিনিও পোৱা নাই বা নাখাওঁ কিন্তু এটা বস্তু দেখিলোঁ এইটো পলু দেখিছেনে যিটো নেকি আমাৰ অসমতো মানুহে খায় ইয়াত এটা ধুনীয়া বস্তু দেখিলোঁ আহি যিটো মানে নাৰিকলৰ খোলা তাত এনেকুৱাকৈ ছবি আঁকিছে আৰু সম্ভৱ ইয়াতে মানে প্লাষ্টিকটো লগাই দিছে দিয়াৰ ফলত মানে ওপৰতো মানে নালাগে আৰু মানে প্লাষ্টিক লাগিলে যেনেকুৱা লাগে তেনেকুৱাই লাগে আৰু ইফালে এনেকুৱা আৰু এনেকুৱা ছবি অঁকা আৰু আছে এইটো এটা খুব ধুনীয়া লাগিছে এইটোত 250 টকাকৈ কৈছে আৰু এটাত 250 টকাকৈ কৈছে প্ৰায় 2 ঘণ্টা মানে ঘূৰিলোঁ আমি কাপোৰ চালোঁ কিন্তু নাই তেনেকৈ মানে পচন্দও নালাগে যিবোৰ লাগে সেইবিলাক খুব বেছি দাম যিবোৰ নেকি আমাৰ মানে অসমত বা ইণ্ডিয়াত আমি যিখিনি মানে ধৰক ধৰি ল'লোঁ 1000ৰ দাম সেইটো মানে ইয়াতে 2000 3000 তেনেকুৱা আৰু যিবিলাক মানে দোকানী তেওঁলোক মানে একো বুজি নাপায় প্ৰাইচ বুলি ক'লে কিবা দেখাই দিয়ে চাইজ বুলি ক'লে কিবা দেখাই দিয়ে আৰু ক'লে ন 5টা বজাৰ আগত দোকান পোৱাৰ চব বন্ধ গতিকে এয়া আমি ইয়াৰ পৰা ল'লোঁ এইখনৰ পৰা দেখিছেনে এয়া বন্ধ কৰিবই লৈছে এয়া বন্ধ কৰিবই লৈছে বন্ধ কৰিলেই বন্ধ গতিকে মানে সেনেকুৱাই হয় গতিকে এই 3টা কিবা ল'লোঁ আৰু বাকী তলত যাওঁ চাই লওঁ কি হয় মানে নাপায় আৰু ইহঁতে কি হয় মানে পইচাৰ মানে হেৰিটো বুজি নাপায়
গতিকে মানে কেলকুলেটাৰ লৈ বহি থাকে, প্ৰাইচ বুলিও ক'লে বুজি নাপায়, স্মল চাইজ দিব বুলি ক'লেও বুজি নাপায়, বৰ দিগদাৰ। আৰু মানে মোবাইলটো লৈ বহি থাকে, গুগলত ক'ব লাগে, যদি নেটে কাম নকৰে আৰু হ'লে আৰু চেচ। চাওঁ বিচি দিয়াচোন এবাৰ বিচনীখনেৰে। বাহ, বতাহ লাগিছে। মই ক'লোৱে নহয় যে আমাৰ অসমৰ লগত মিলা বিভিন্ন ধৰণৰ বস্তু দেখিলোঁ, আচৰিত ধৰণে কিন্তু পাণ তামোলো দেখিলোঁ। আৰু দেখিছেনে বাঁহ বেতৰ কিছুমান কাৰুকাৰ্য, সৌটো খালৈ চালনি দেখি খুব ভাল লাগিল। আমাৰতো দুয়োজনৰ একেবাৰে অসমলৈকে মনত পৰি গ'ল। খুব ধুনীয়া আছিলে কিন্তু বস্তুবোৰ। আৰু যি নহওক বাৰু, আপোনালোকে মোৰ ভিডিঅ'টো চালে, আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বজাৰ এক্সপ্ল'ৰ কৰি আমাৰ খুব ভাল লাগিল। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।